অখিল গগৈ ডাঙৰীয়া সদায়তো ওপৰতে কথা কয়, সদায় ওপৰত কথা কয়। হিচাপতকৈ বহুত বেছি তেওঁৰ আশা, গতিকে তেওঁ কিন্তু একো কৰিব নোৱাৰে। ভিডিঅ'ৰ পোষ্টাৰত দেখিতো আপোনালোকে গম পাইছে যে অখিল গগৈ ডাঙৰীয়া জুবিন গাৰ্গৰ লগত কিমান বেছি ক্ল'জ আছিল, আৰু জুবিন গাৰ্গে দেখুৱাই থৈ যোৱা সেই আদৰ্শ আমাৰ অখিল গগৈ ডাঙৰীয়াই পালন কৰি গৈছে বানাক্ৰান্ত লোকসকলৰ মাজত। আৰু আমি সকলোৱে দেখিছোঁ, কিন্তু ফিজুছ হাজৰিকাই সেইবিলাক একো দেখি পোৱা নাই। আৰু ফিজুছ হাজৰিকাই কি মন্তব্য কৰিছে চাওক এই ভিডিঅ'টোত, আৰু আপোনালোকে আপোনালোকৰ নিজৰ মন্তব্য আগবঢ়াই থৈ যাব বুলি আশা কৰিলোঁ। ঠিক আছে। অখিল গগৈ ডাঙৰীয়া সদায়তো ওপৰতে কথা কয়, সদায় ওপৰত কথা কয়। হিচাপতকৈ বহুত বেছি তেওঁৰ আশা, গতিকে তেওঁ কিন্তু একো কৰিব নোৱাৰে, তেওঁ একো কৰিব নোৱাৰে। গতিকে আমি তেওঁৰ কথাত কাণ দিয়া নাই। আমি যিখিনি কৰিব লাগে, আগতে এনেকুৱা দেখিছিল নেকি বানপানী শেষ হৈ যোৱাই নে 15,000 টকা, আকৌ 10,000 টকা, আকৌ CM কিট বুলি খাদ্যৰ টোপোলা, কোনো ধৰণৰ কমপ্লেইন নাই। এনেকুৱাতো আগতে নাছিলে। গতিকে আৰু কৰিম, অখিল গগৈ ডাঙৰীয়া কওক নকওক, আৰু কৰিম, চেষ্টা কৰিম আমি কৰিবলৈ সক্ষম। এইটো প্ৰকৃতিৰ কথা। মই ৱাটাৰ ৰিচোৰ্চেছ মিনিষ্টাৰ আছিলোঁ, এই অঞ্চলত কেতিয়াও বানপানী হোৱাই নাই, 5 বছৰত বানপানী হোৱাই নাই। তাত মথাউৰিও আছে, য'ত মথাউৰি নাই তাত মই এটা ধৰক, এতিয়া মই শিমলুগুৰিৰ পৰা বিহুবৰলৈ প্ৰায় 20 কিলোমিটাৰ মথাউৰি বনাবলৈ চেষ্টা কৰিছিলোঁ। মই তালৈকে নিজে আহিছিলোঁ, আনকি মই ফাণ্ডো ৰেডি কৰিছিলোঁ। লেণ্ড একুইজিশ্যন মানুহে মাটি এৰি দিয়া নাই, তেতিয়া কৰিব নোৱাৰিলোঁ। এতিয়া মোক কালি ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই কৈছে তেখেতলোকে এতিয়া মাটি এৰি দিব, গতিকে আমি মথাউৰি বনাই দিম। গতিকে মই আকৌ কৈছোঁ, প্ৰকৃতিৰ কথা, প্ৰকৃতিয়ে কেতিয়াবা বিধ্বংসী ৰূপ লয়। চুনামি নিচিনা হ'ল। কালি যেতিয়া মই নেপালী ঘাটিলৈকে গৈছিলোঁ, ভূমিকম্প হোৱাৰ পাছত যেতিয়া এখন বিধ্বস্ত অঞ্চল কি হ'ব পাৰে সেই পৰিৱেশ। কিন্তু এটা কথা কওঁ, কোনোৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ বিৰুদ্ধে এটা শব্দও কোৱা নাই। বহুতে চেষ্টা কৰি আছে কোৱাবলৈ, ৰাইজে কোৱা নাই। কিয়? ৰাইজে ভাবাতকৈ বেছি পোৱা বুলি মই নকওঁ, কিন্তু যিখিনি পাব লাগে ৰাইজে নিশ্চয়কৈ পাইছে। মোৰ মতেতো হয়, কিন্তু তদন্ত কৰিলে মোৰ আপত্তি একো নাই। লনী গগৈ ডাঙৰীয়া, লনী গগৈ ডাঙৰীয়া, বাইদেউ আৰু বাৰীখনত কিমান মাটি আছে? বাৰীখনত তাতে ফল মূল কিবা লগোৱাৰ মন আছে? যদি পুলি দিওঁ, পুলি দিলে লগাব, নাৰিকল দিওঁ যদি লগাবতো। কাম কৰা ৰুণুমণি চাংমাই যাবলৈতো দিয়ক। ৰুণুমণি চাংমাই আছেনে? বাকীখিনি পাছত লৈ ল'ব, চব লৈ যাম দেই, আৰু লৈ যাব। আমি গৈ থাকোঁ। আমি উদ্যোগত আজি ডবা গাঁও পঞ্চায়তৰ যি বানপীড়িত কৃষকসকল আছে, এইসকলৰ সাহায্যতে আজি ইয়াতে আমাৰ কঠীয়া বিতৰণ কৰা হ'ব। আমাৰ মাজত উপস্থিত আছে আমাৰ আপোনাৰ গোটেই ভিডিঅ'টো চাওক। আপোনাৰ সাংসদ আছে যোগেন মোহন ডাঙৰীয়া, তেখেতেও তেওঁ কোনটো পৃথিৱীত আছে আৰু এটা অনুষ্ঠান কৰিলোঁ, কঠীয়া পাৰি আহিলোঁ, ট্ৰেক্টৰো চলাই হাল মাৰি আহিলোঁ, আৰু এনেকৈ কালি আহিলে কেইটাত পাই আগতে প্ৰতিদিনত হৈ যাব পাইছে। মই কালি তেওঁ কোনটো পৃথিৱীত
তাৰ যিমান ক্ষতিগ্ৰস্ত হ'ল সেইটো ভাবিব নোৱাৰা। ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰ গতিত চলি আছে আৰু কেইবাজনো মন্ত্ৰী বিমল বৰাকে আদি কৰি আমাৰ সুশান্ত বৰগোহাঁই আৰু আজি ইতিমধ্যে আমাৰ ইয়াত একেবাৰে কৃষিমন্ত্ৰী নিজে কঠীয়া বিতৰণ কৰিছে পীযুষ হাজৰিকা ডাঙৰীয়াই। খন্তেকতে আমি তেখেতৰ লগত সহযোগ কৰিলোঁ। আমাৰ ঘিলাগুৰি হাইস্কুলৰ এখন ফিল্ড গড়পৰা এখন ফিল্ডত কঠীয়া পাৰিছে তেওঁ নিজেই ৰাইজৰ লগত বান দুৰ্দশা ৰাইজৰ কাৰণে আৰু ইতিমধ্যে এটা কঠীয়া বিতৰণো কৰিছে। তেখেতে আমাৰ ৰাইজে মামৰবাসী ৰাইজে আন্তৰিক অভিনন্দন জনাইছে আৰু এই বিপদৰ সময়ত তেওঁ থিয় হৈছে সেই ৰাইজৰ ওচৰত আৰু এইকেইদিন নেৰানেপেৰাকৈ তেখেতে লাগি আছে। আমাৰ সকলো পঞ্চায়তৰ প্ৰেচিডেণ্ট ৱাৰ্ড মেম্বাৰ কাউন্সিলাৰ আমাৰ দলৰ বুথ সভাপতি জিলা পৰিষদকে আদি কৰি সকলো জনপ্ৰতিনিধিয়ে দিন ৰাত একাকাৰ কৰি সাহায্যৰ উদ্ধাৰ অভিযানত লাগি আছে আৰু ময়ো যিহেতু পাৰ্লিয়ামেণ্ট চলি আছে মাজতে 2-এদিন বন্ধ পালে আহি ৰাইজৰ লগত মাত এষাৰ দিছোঁ। যিমান পাৰোঁ যোৱাকালি মই শিৱসাগৰ বেতবাৰী অঞ্চলত আছিলোঁ আৰু আজি ইয়াতে মই নিষ্কালুকীয়া পঞ্চায়তৰ দবা পঞ্চায়তত অকণমান ৰাইজৰ ওচৰত থিয় হ'বলৈ পাই মই ভাল পাইছোঁ আৰু তেখেতসকলক যিমান পাৰি ৰাইজে সহায় কৰিছে। অসমৰ বিভিন্ন ঠাইৰ পৰা NGOসকলক মই ধন্যবাদ জনাইছোঁ। আজি আনকি যোৱাকালি পঞ্জাৱৰ পৰা এটা টীম আহিও সহায় কৰিছেহি। গতিকে এই অভিযানে মানৱ যিহেতু দৰদী চৰিত্ৰটো সম্পূৰ্ণ পৰিস্ফুট হৈ ওলাইছে। এতিয়া মানুহে বিপদৰ সময়ত যে সকলো ৰাইজ থিয় হৈছে এইটো ডাঙৰ কথা। এই মুহূৰ্তত আজিও দেখিছোঁ ধাৰাসাৰ বিভিন্ন তিনিচুকীয়া ডিব্ৰুগড় কাকপথাৰৰ পৰাও ৰাইজ আহি তাত সাহায্য বিতৰণত তেওঁলোকে উঠি পৰি লাগিছেহি। গতিকেলৈ আটাইকে ধন্যবাদ জনাইছোঁ আৰু ৰাইজ পৰৱৰ্তী সময়ত তেওঁলোকে পুনৰ সংস্থাপন তেওঁ নিজৰ ঘৰলৈ যেতিয়া যাব সেই সময়তো চৰকাৰে 15,000 কৰি দিয়া আৰু 10,000 মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে 25,000 আৰু খেতি পথাৰৰ এছেছমেণ্ট ইতিমধ্যে কৰিবৰ কাৰণে ইতিমধ্যে গভৰ্ণমেণ্টে অৰ্ডাৰ দিছে। সকলো ৰাইজে ক্ষতিপূৰণ পাব ধুনীয়াকৈ তেওঁলোকে যাতে পুনৰ তেওঁলোকৰ নিজৰ ঘৰত থাকিব পাৰে পৰিয়াল সহকাৰে। আৰু কৃষি বিভাগেও আজি পীযুষ হাজৰিকাই নিজে ঘোষণা কৰি গৈছে খাৰী হওক বা ৰবি হওক যিকোনো খেতি যাতে কৰিব পাৰি তাৰো ব্যৱস্থা কৰি দিব। গতিকে চৰকাৰ সম্পূৰ্ণ ৰাইজৰ লগত আছে। আমি ইতিমধ্যে লিষ্ট তৈয়াৰ কৰিছোঁ যিসকলৰ ঘৰ ক্ষতিগ্ৰস্ত হৈছে প্ৰায় মাহমৰা সমষ্টি 12,000 ক্ষতিগ্ৰস্ত পৰিয়ালক অহাকালি আমি 15,000কৈ টকা একাউণ্টত ভৰাই দিম আৰু মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে ঘোষণা কৰিছে যে অহা 10 তাৰিখৰ ভিতৰত পুনৰ 10,000 অৰ্থাৎ 25,000কৈ টকা তেওঁলোকৰ একাউণ্টত ভৰাই দিয়া হ'ব তেওঁলোকৰ কাপোৰ কানি বাচন বৰ্তন ঘৰ মেৰামতিৰ কাৰণে। ইয়াৰ পিছত ৰিয়েল এছেছমেণ্ট আৰম্ভ হ'ব। ৰিয়েল এছেছমেণ্ট হোৱাৰ পিছত যিটো আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ পৰা দিব লাগে ছিভিয়াৰ ডেমেজ যিবিলাক হাউচ হোল্ড আছে তেওঁলোকক আমি আৰ্থিক সহযোগিতা আগবঢ়াম। যোৱাকালি আমি অৰুণোদয় বাই ডাবল কৰিছোঁ 2,500 টকাকৈ অৰুণোদয় ভৰাই দিছোঁ কাৰণ যাতে বানপানীত ৰাইজে সুবিধাখিনি পায়। ৰিলিফ আমি 3বাৰ দিছোঁ চৰকাৰৰ তৰফৰ পৰা। 3বাৰ ৰিলিফ দিয়াৰ পিছত আমি এযোৰ মেখেলা চাদৰ এটা টি-চাৰ্ট এখন আঁঠুৱা প্ৰত্যেক হাউচ হোল্ডত আমি দলৰ ফালৰ পৰা দিবলৈ চেষ্টা কৰিছোঁ। আজি আমি 96 বিঘা মাটিত আমি মাহমৰা সমষ্টিত কঠীয়া পাইছোঁ যাতে ৰাইজৰ পুনৰ খেতিৰ কাৰণে কঠীয়াখিনি আমি দিব পাৰোঁ। ইয়াৰ উপৰিও আপোনালোকে জানে যে আমাৰ এটা সামাজিক অনুষ্ঠান সামাজিক সংস্থা আমিৰ উদ্যোগত আমি 20 বিঘা মাটি বানপীড়িত ৰাইজক দিবৰ কাৰণে কঠীয়া পাইছিলোঁ। সৌভাগ্য নে দুৰ্ভাগ্য মই নাজানো এই 20 বিঘা মাটি কঠীয়াও আমি এতিয়া মাহমৰা সমষ্টিতে দিবলগীয়া হৈছে। আজি এই কঠীয়া ডিষ্ট্ৰিবিউশ্যন আমাৰ মাননীয় কৃষিমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ হাতেৰে আমি আৰম্ভ কৰিছোঁ। ইয়াৰ পিছত আমি হলফুকন পঞ্চায়তলৈ যাম। আপোনালোকে জানে তাত বহুত বিস্তৰ ক্ষতি হৈছে। অহাকালিলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আহিব তাতো আমি ৰাইজক একেধৰণে অনুৰূপ ধৰণে সহযোগিতা আগবঢ়াইছোঁ।